নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইকেইদিন দিব পৰা নাই ভিডিঅ' মানে এইকেইদিন মোৰ এইচ এছ ফাইনেল চলি আছিলে, সেইকাৰণে দিবলৈ পৰা নাছিলোঁ। তো এতিয়া ওলাইছোঁ ডিব্ৰুগড় মানে নতুন মোৰ ছেকেণ্ড গান এটাৰ কাৰণে লাগি আছোঁ, বিহু গান এটাৰ কাৰণে। আৰু আগৰ গানটো আগত এটা উলিয়াইছিলোঁ, সেইটো আধুনিক আছিলে, আৰু এতিয়া এটা বিহু কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইবাবে এতিয়া ডিব্ৰুগড় ওলাইছোঁ ষ্টুডিঅ' আপোনাৰ এতিয়া ওলাইছোঁ। আৰু মোৰ লগত যাব গান লিখা আৰু সুৰ কৰা দাদাজন, আৰু লগতে এজন ইউটিউবাৰ দীপদিচাং দেউৰী, আৰু দেৱানবাৰী দুজন দাদা, এজন চানী দাস ইউটিউবাৰ, আৰু লগতে মৌচুম দাস। আৰু মোৰ লগত যাব মানৱজ্যোতি বৰা। সকলোকে আপোনালোকক দেখুৱাম, তো ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ চাই থাকিব। তো ফাইনেলি সকলোকে লগ পাই গ'লোঁ। মোৰ লগত দেখুৱাইছোঁ এয়া সমীৰা। নমস্কাৰ সকলোকে সুৰজ দাসৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এখেতে লিখিছে আৰু সুৰ কৰিছে। আৰু এফালে আছে আমাৰ মৌচুম দা, মানে ষ্টুডিঅ'টো তেখেতে চিনাকি কৰি দিয়া। আৰু এখেতকতো চবে চিনি পায় প্ৰায়, দীপদিচাং দেউৰী দাদা। আৰু আজি কওক। ভাইটিক লগ পাই গ'লোঁ, মোৰো বহুত ভাল লাগিলে। প্ৰথমবাৰৰ বাবে ভাইটিক লগ পাইছোঁ। খুব ধুনীয়া গান গায়, সুৰটো ইমান ধুনীয়া। সঁচাকৈ আপোনালোকে যদি শুনিছে, যিসকলে ভিউৱাৰ্ছসকলে যোনে শুনিছে, আপোনালোকে মন কৰিছেনে ভইচটো কিমান মৰম লগা? আপুনি এবাৰ হেডফোনত লগাই অলপ ভালকৈ শুনিবচোন, শুনি থাকিবলৈ মন যাব, ইমানেই ধুনীয়া ভইচ। গতিকে এতিয়া যিটো গান কৰিছে সকলোৱে আঁকোৱালি ল'ব। খুব ধুনীয়া ভাইটিজন, বহুত কষ্ট কৰিছে, আৰু লিখাজনো কষ্ট কৰিছে, গোৱাজনো বহুত কষ্ট কৰিছে। গতিকে আমি ভাবোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব, আৰু ভাইটিৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু অল কৰি দিব। খুব ধুনীয়া ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে। গতিকে আপোনালোকে মৰম দিলেহে ভাইটিও আগুৱাই যাব পাৰিব, বা আমিও আগুৱাই যাব পাৰিম, হয় নে নহয়? গতিকে ভাইটিয়ে আজি গানটো কেনেকৈ কি কৰে আপোনালোকক অকণমান দেখাব ভাইটিয়ে, চাই থাকিব ন? ঠিক আছে। আৰু এফালে আমাৰ এয়া চানী দা, আৰু এখেতেও বনাইছে দেই ভিডিঅ'। বনাইছোঁ। নমস্কাৰ। আৰু ইয়াৰ গানটো মানে বহুত সোনকালে আহিছে, আপোনালোকে মানে ছাপোৰ্ট কৰিব সকলোৱে, আৰু বহুত সোনকালে দিব গানটো, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু ঠিক আছে। ফাইনেলি গাইছ আহি পালোহি এতিয়া ষ্টুডিঅ', আৰু ষ্টুডিঅ'ৰ ভিতৰলৈ অকণমান এতিয়া যাম। তেওঁ আহি পাইছেহি, ষ্টুডিঅ'টো মানে খুলিছে, আৰু তো দেখুৱাই থাকিম। সকলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো ফাইনেলি গাইছ ডাবিংটো দিলোঁগৈ, ফাৰ্ষ্ট ডাবিংটো, আৰু তো মিউজিক কৰিব। আকৌ আহিম অহা মাহৰ 4 তাৰিখ 5 তাৰিখ মানে আকৌ আহিম। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। তো বেলেগ এটা ভিডিঅ'ত লগ পাইছোঁ, আজিলৈ ইমানে। বাই বাই।